আজি সমগ্ৰ দেশজুৰি বিদ্যুৎ বিভাগে পালন কৰিছে দিনজোৰা কাৰ্যসূচীৰে এক ধৰ্মঘটৰ। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিপাঝাৰ বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীসকলেও পালন কৰিছে চৰকাৰৰ বিৰুদ্ধে এই ধৰ্মঘটৰ। বিদ্যুৎ বিভাগক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰোধিতা আৰু বিদ্যুৎ বিভাগৰ শ্ৰমিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ হকে তেওঁলোকে আজি ধৰ্মঘট পালন কৰে। আনহাতে বিদ্যুৎ বিভাগে চৰকাৰে প্ৰৱৰ্তন কৰা বিদ্যুৎ আইন 2018 কোনোপধ্যে মানি লোৱা নহ'ব বুলি ঘোষণা কৰাৰ লগতে এই দাবীসমূহ মানি নললে আগলৈ আন্দোলন তীব্ৰ ৰূপত আগবঢ়াই নিয়া হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰে। আনহাতে দেশত প্ৰৱৰ্তন কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিৰোধিতা কৰি যাব বুলি ঘোষণা কৰে। নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ এণ্ড ইঞ্জিনিয়াৰৰ আহ্বানত আমি আজি বিদ্যুৎ বিভাগৰ দেশজোৰা সাধাৰণ ধৰ্মঘট অনুষ্ঠানটো আমি ইয়াতে ৰূপায়িত কৰিছোঁ। ইয়াৰ আমাৰ বিভিন্ন দাবীসমূহৰ ভিতৰত 1 নম্বৰ দাবীটো হৈছে দেশৰ সামগ্ৰিক পৰিস্থিতি কেব বা কাৰ লৈ যিটো প্ৰতিবাদ চলি আছে এই আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। 2 নম্বৰতে আমাৰ বিভাগৰ ব্যক্তিগতকৰণৰ যি প্ৰচেষ্টা কেন্দ্ৰীয় নেতৃত্বাধীন মোদী চৰকাৰ আৰু অসম নেতৃত্বাধীন সৰ্বানন্দ চৰকাৰে যি এটা প্ৰক্ৰিয়া যোজা চলাই আছে, এই যোজা আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। এই যোজা সম্পূৰ্ণৰূপে বন্ধ নোহোৱালৈকে অনাগত দিনত আমি ইয়াতকৈ জংকী আন্দোলন বা বিদ্যুৎ বিভাগৰ বিভিন্ন প্ৰকাৰৰ আন্দোলন আমি সাব্যস্ত কৰিম। 3 নম্বৰ দাবীটো হৈছে আমাৰ যিখিনি অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ কৰা আৰু নিয়মীয়াকৰণ নকৰালৈকে মহামান্য আদালতৰ নিৰ্দেশমৰ্মে তেওঁলোকৰ কামৰ সমান মজুৰি প্ৰদান কৰা। তাৰপিছত আছে আমাৰ যিটো পুৰণা পেঞ্চন নীতি বাহাল ৰখা ইত্যাদি আমি বিভিন্ন গুৰুত্বপূৰ্ণ কিছুমান দাবী লৈ আজি আমি প্ৰতিবাদ চিপাঝাৰ বিদ্যুৎ উপসংমণ্ডলৰ পৰা আয়োজন কৰিছোঁ।